মৰ্ণিং এভৰিৱান। এতিয়া মৰ্ণিং 6:30 মান বাজিছে, 7টা বাজিব অৱস্থা। ৰাতিপুৱা সোনকালে আহিম ভাবিছিলোঁ লতাশিল মন্দিৰত। আজি যিহেতু গণেশ পূজা, সকলোকে গণেশ পূজাৰ শুভকামনা মোৰ ফালৰ পৰা। তো ঘৰত পূজা পাতি কৰি আহিলোঁ। এতিয়া ৰাতিপুৱা আহি কেনে ইমান ভিৰ লাইন। এওঁ লাইন লাগি তাতে মই আছিলোঁ। এই চাওক একেবাৰে ৰাস্তা পাৰ হৈ গৈছে এই ৰাতিপুৱা মৰ্ণিং। এতিয়া 7:30 মান, আমিতো 7টা 6:30 পাৰ হওঁতে আহিছিলোঁ। টাইম হৈ গৈছে এতিয়া। বাপ্পাৰ দৰ্শন কৰিম আৰু বেছি সময় নাই আমাৰ। সকলোৰে মংগল হওক সেইটো কামনা কৰি বাপ্পাৰ ওচৰলৈ আহিছোঁ। গোটেই বিঘ্নি হাৰি লওক তেওঁ, বাধা বিঘ্নি দূৰ কৰি সকলোৰে মংগল কামনা কৰিছোঁ। আমাৰ দৰ্শন কৰা হৈ গ'ল বাপ্পাক। চাই থাকিব আজি অকণমান ঘৰত যাম। হা পূজা